Hey guys, welcome back to my YouTube channel Jondeep Official. তো সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আকৌ এটা নতুন ভিডিঅ' বনাম বুলি ভাবিছো গাইস। তো আজি মানে 25 ডিসেম্বৰ যিহেতুকে মানে আজি ক্ৰিসমাস তো তাৰ কাৰণে অলপ ফুৰিবলৈ ওলাই যাওঁ বুলি ভাবিছো লগৰ গিটাৰ লগত। তো লগৰ দুজনমান আহিছে ওলাই। তো ক'ত যায় তেলকে ঠিক হোৱা নাই বাৰু। তো চাই থাকো কৰবাততো যাম গাইস ফুৰিম। আৰু এটা কথা গাইস, এইটো ড্ৰেছ পিন্ধি নাযাওঁ ৰ'ব। এটা अच्छा हमको सिखा रिया है अच्छा বেলেগ পিন্ধি আছো জেকেট এটা ৰ'ব গাইস চাই। গাইস কি ক'ব আৰু চাওক গাইস কিমান মানুহ বহুত মানুহ গাইস আমিও মন লগত আহিছি এই বিকাশ তো চাই যাওক গাইস দুনিয়াৰ মানুহ চাই কিনে এতিয়া চিটি চেণ্টাৰ পাই গ'লো মানে ওপৰত উঠি আহিলোঁ তলত মানে বহুত মানুহ ভিৰ সেইকাৰণে বেছি বস্তু একো দেখুওৱা নাই তো এতিয়া আহি কিনে মলয়হঁতক লগ পালোঁ এই মলয় ভাই ঐ কেতিয়া আহিবাছা কেতিয়া আহিবাছা মই ৰাতিপুৱা আহিছোঁ কি কি কিনলি আণ্ডাৰপেণ্ট কিনিছোঁ আৰু পিছলৈ ইয়ে কৃষ্ণ তো গাইস এতিয়া মানে ইয়াতে কি কৰে বা আমিও কি অলপ ফুৰি পেলাই দেখাই আছোঁ তো তলত মানুহ বহুত মানুহ ৰাস্তাততো একদম গাড়ী পাৰ্কিং কৰিব জাগাই নাই তো ইমান তাতে আধা ঘণ্টা লাগি গৈছে গাইস তো এতিয়া অলপ চাই থাকক ভিডিঅ'টো কিবা লওঁ যদি দেখাই আছোঁ আপোনালোকক ই বোলে মলয় ভাই বোলে কিবা জাঙিয়া চাব যায় গাইস আণ্ডাৰৱেৰ তো পিছে পিছে গৈ আছোঁ ৰ'বক গাইস কি হয় গাইস কিবা বোলে আণ্ডাৰৱেৰ বোলে তো চাই থাকক গাইস কি বা লয় দেখাই আছোঁ ৰ'ব আরে গাইস আণ্ডাৰৱেৰ এই লবি নেকি মলয় ভাই আণ্ডাৰৱেৰ এটা মোৰ চাইজৰ আছে নাই বাৰু कैसे कैसे लोग रहते हैं यार यहाँ पर পাব পাৰা এছ চাইজ এছ ভাই পাই যাওঁ বোলে চাইজ কিমান লাগে তোৰ কিবোৰ একশন আছে টিবুল এক্সেল পাব এক্সেল আছে ঐ ইমান টিবুল এক্সেল লৈচোন কৃষ্ণ গাইছ গাইছ এইখন কাপোৰ চাপোৰ ইয়াত কিনি পেলাই চাব পাৰে আইনা লগাই থৈ দিয়া আছে গাইছ তো এইখন চাওঁ কেনেকুৱা লাগিছে গাইছ এই মোৰ লগত বিকাশ গাইছ তো এইফালে মলয় আৰু এই জয়দীপ ভাই কিবা ডিছকাছ কৰি আছে চাগে আণ্ডাৰৱেৰ ল'ব গাইছ এই বিকাশ ভাই কিবা চাই আছে ৰ'ব কিবা ল'ব নেকি গাইছ তো এইটো বিকাশ ল'বি নে কি তই জন্দিপ দিয়াটো লৈ দিও কিমান দাম লেখাই আছে গাইছ 2999 এই গাইছ নকওঁ দে আৰু এই 2999 লেখাইছে 3000 হয় গাইছ সেইটো মোক লৈ দিয়াৰ কথা কৈছে মই আহিছোঁ গাইছ 20 টকা এটা লৈ গাইছ আহিছোঁ যে কিবা কৰি তেলটো ভৰি কিনে বাইকখনত সেইও মাইতৰে খুজিলৈ আহিছোঁ গাইছ ইয়াক বোলে সেই 3000 তাই গাইছ সেই চুৱেট চাৰ্ট কিনি দিব লাগে বোলে তো তোক বে হেৰিত দিমা ফেঞ্চি বজাৰত কিনি দিলে হ'ব না না সেই ছেকেণ্ড হেণ্ড যে আছিল এইটা লাগছিল এ তেৰিকা তো সেই হেৰিত কিনি দিম বিজয়নগৰত কবাৰ বেৰে তো গাইছ বলক যিহেতুকে আমাৰ আগত নাই এতিয়া কিবা খেলা ধূলা পাতি ধৰিছে সৰু সৰু ল'ৰা ছোৱালী কিবা খেলা সেইখন বাকী এইবাৰ এই গাইছ আৰু এই মোৰ লগত বিকাশটো নোহোৱা জিৰ গাইছ ক'ত বা গেল সি কি বা কৰি আছে তো গাইছ ই ইয়াতে কিবা কৰি আছে ঐ কি কৰিব লাগছা অ জন্দিপ দিয়াটো লং নেকি হে शाबाश बेटा তোৰ এইটো সৰু চলিৰ এইটো বস্তু সেইটো সৰু চলিৰ গম পাইছা তোৰ যে বুঢ়াৰ নহয় এইটো কিনো এইটো কি কৰিব পাৰি কথা পাতা ফোন কৰে ইয়ে এইটো সৰু চলিৰ বস্তু তই এতিয়া বুঢ়া হৈছা গাইছ দেখছা না সি বোলে কিবা সেই মোবাইল নে কি এইটো সৰু চলি সেইটো বস্তুটো লাগে এতিয়া বুঢ়া হৈছে সি বিয়া পাতিব কেইদিনমান পিছত গাইছ সেইটো লাগে ইয়াক কি কবি কাৰ লগত যে আহিলোঁ গাইছ মোৰ লাইচেন্স মান শেষ কৰি দিছে দেই গাইছ তো আহ বলক গাইছ এই গাইছ চিটি চেণ্টাৰত আহিলোঁ ইমান মানুহ গাইছ খোজ কাঢ়িব জাগাই নাই জন্দিপ দেখিব খুৱাব লাগছিলে কি পাবি অ খুৱাব লাগছিলে কবি চবি নেকি ঐ এইটো কবি খা অকল নাই তোক সেই কি বুলি কয় কি কৰিম মানে ৰাস্তাত ঘুগুনি বগৰা বিয়া লৈ যাম হ'ব এইটো কবি খালি
তাতে কবি খালি 200 টাকা ল'ব কিন্তু কিবা পানী দিব তই ৰাস্তাত ঘুগুনি কৰা খাবি 20 টাকাতে হ'ব গম পাইছা হ'ব বুজন এতিয়া ৰাস্তাত খাম ন তো বলক গাইছ ৰাস্তাতে খাম গাইছ এইবাৰ আৰু অকল আছে OnePlus লাগে মানে কি হ'ব এই বিকাশটোৰ লগত বা গাইছ মানে যি লাগে ইয়াক সেয়ে লাগে মানে এইফালে OnePlus লাগে আছে বোলে সেই লাগে যি দেখে মানে গাইছ তাকে লাগে এতিয়া যাই গেমকে মই 20 টাকা নক'ব দিয়াচোন এই গাছ জনদীপ দা এইবাৰ ক'ত গ'ল ডাঙৰ জনদীপ দা তই মোক কৈ থাকা ইয়াত লিপষ্টিক চাই আছে আপি চলিৰ বুঢ়া মানুহ তই এই গাইছ চিটি চেণ্টাৰত চলিব তাৰ পৰা ওলাই আহিলোঁ গাইছ ইমান মানুহ আৰু ইমান দেখা নহ'ল মানে ভালো নালাগে বহুত মানুহ আৰু মানে খোজ কাঢ়িব জাগাই নাই মানে এনেকুৱা আৰু চব মানুহ মানে বস্তু কিনিব যোৱা নাই এনেই ফটো দিব কিবা দিবৰ কাৰণে গৈছে তো তাত ইমান দেখাই নাথাকিলোঁ তো এতিয়া বাইকৰ ওচৰলৈকে গৈ আছোঁ বলক চাই থাকক ভিডিঅ' এই গাইছ যোৱাকালি আৰু বেছি মানে দেখাই নাথাকিলেও কাৰণ ৰাতি হৈ গ'ল বহুত আহি ঘৰ পুৱাতে আৰু ৰাস্তাত ইমান মানে বহুত ভিৰ আৰু ট্ৰেফিক জাম গোটেই ৰাস্তা গোটেই গাড়ী ভৰ্তি হৈ গৈছে তো তাৰ কাৰণে ইমান ভিডিঅ' কৰি থকা নহ'ল তো আপোনালোকে এটা জৰুৰী কথা কওঁ মই এটা গিভৱে ৰাখিম বুলি ভাবিছোঁ তো গিভৱেটো কি দিম কি নিদিওঁ এইটো মই নেক্সট ভিডিঅ'ত কৈ আছোঁ আপোনালোকে এইটো ভিডিঅ'ত 100 কমেণ্ট কৰি দিয়ক বা 50টা হ'লেও হ'ব তো আপোনালোকে কমপ্লিট কৰি দিয়ক আৰু 500 ভিউজ আহিলে মই নেক্সট ভিডিঅ'ত কি গিভৱে কি দিম আপোনালোকক তো দুটা দিম গিভৱে এটা নহয় দুটা তো আপোনালোকে এইখিনি মোক কমপ্লিট কৰি দিয়ক 500 ভিউজ আৰু 100 ছাবস্ক্ৰাইবাৰ আৰু লগতে গাইছ ভিডিঅ'টো চাই কেনেকুৱা পালে তো সকলোৱে জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যোনে যোনে চাই আছা তো থেংক ইউ গাইছ নেক্সট ভিডিঅ' এটাত লগ পাই আছোঁ বাই বাই টি